ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হিনাস ব্লগ। আজি মই আপোনালোকক দেখাব খুজিছোঁ বৈতামাৰীত অৱস্থিত বোৱালিমাৰীৰ কেইটামান ভাল লগা দৃশ্য, গতিকে ভিডিঅ'টো চাই থাকক। এয়া হ'ল টুনিয়া নদী। এই নদীটোৱে বৈ গৈছে বোৱালিমাৰী হৈ, মানে চম্পাৱতী নদীৰ লগত লগ লাগিছে। ধুনীয়া এটা ভিউ, চাৰিওপিনে পাহাৰে আৱৰি আছে, মাজতে সোণালী ধান কাটিছে আৰু তাৰপিছত এইটো ৰাস্তাটো। সূৰ্যটো কেতিয়াৰ পৰা যে দৌৰিবলৈ শিকিলে গমেই নাপাওঁ, কিবা আমাৰ আগে আগেহে দৌৰে দেখোন, কিবা বেছিকৈ ভাল লাগে এনেকৈ দৌৰি থাকিলে। সেইটো আমাৰ লগত দৌৰা নাই, দৌৰি আছোঁ আমি সূৰ্যটোৰ লগত। আপোনালোকক যে কৈছিলোঁ চম্পাৱতী নৈ, এইখিনি হ'ল চম্পাৱতী নৈ। আৰু আপোনালোকক অলপ পিছত দেখুৱাবলৈ চেষ্টা কৰিম চম্পাৱতী নৈ আৰু টুনিয়া নৈ কেনেকৈ মানে এটা ঠাইত দুয়োটা লগ লাগিছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি আমি আহি পালোঁ য'ত আহিব খুজিছিলোঁ, বোৱালিমাৰী। গতিকে ভিউটো চাই লওক, কি ধুনীয়া এটা ঠাই। এইটোৱে হ'ল আমাৰ চম্পাৱতী নদী। আৰু আপোনালোকক অলপ আগত দেখুৱাই দিম, তাতে মানে চম্পাৱতী নদী আৰু টুনিয়া নদী মানে লগ হৈছে এটা। এই যে ভাৰতৰ মেপৰ যোনটো শ্ৰীলংকাৰে যোনটো মানে লাষ্ট, এইটো ইয়াত আছে, অলপ দেখুৱাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। এইপিনে পাহাৰ, পিনে আকাশখনৰ পুৰা একদম মজা। পিনে এনেকুৱাকৈ বৈ গৈছে। এইটোৱে হ'ল সেইটো ঠাই যোনটো আপোনালোকক কৈছিলোঁ, মানে এইপিনে যোনটো এইটো বৈ আহিছে এইটো হ'ল টুনিয়া নদী, আৰু এইপিনে এইটো চম্পাৱতী নৈ বৈ আহিছে, মানে ইয়াত লগ হৈ এইপিনে বৈ গৈছে। আৰু এইটো মানে আপোনালোকক যে কৈছিলোঁ মেপৰ নিচিনা, তলৰটো ঠিক তেনেকুৱা ধৰণৰে আৰু দেখিবলৈ। তো সেইখিনি গাইজ ভিডিঅ' বনোৱা হৈছিলে, খৰমুৱা হৈছিলোঁ। খৰমুৱা হোৱাৰ সময়ত কোনোবাই মোৰ বাঁহ মানে ভঙাই দিছিলে নেকি, গোটেই ৰাস্তাটো মৌ আছিল। গতিকে মোৰ কামত খালোঁ আৰু ভিডিঅ' বনাবলৈ গৈ গলত এটা খাইছোঁ মোৰ কামৰ ফাৰ্ষ্ট টাইম। তো গাইজ এইখিনি হ'ল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।